নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ এইখিনি হৈছে অমৰাৰ ফুল আৰু আনফালে মই আলু কাটি লৈছোঁ। অমৰাৰ ফুলখিনি ইফালে মই অলপ বইল কৰি লৈছোঁ আৰু কেৰাহীখন পাতি লৈ মই ইয়াত পিঁয়াজ তেল সকলোবোৰ দি দিলোঁ আৰু লগতে এইখিনি হৈছে লোকেল কুকুৰাৰ মানে যোনটো টান অংশ হৈছে ডেউকাৰ ফালৰ আকৌ ডিঙিৰ আৰু ভৰিৰ যোনটো টান অংশ সেইখিনি টেঙা দি বনাম আৰু খুবেই ভাল লাগে এইখন চব্জি খাই। আৰু আমি প্ৰায় টান অংশখিনি এনেকৈয়ে খাওঁ আৰু ব্ৰইলাৰো তেনেকৈয়ে খাওঁ, কিন্তু এইটো বেছি টান যিহেতু অকণমান খাই খুবেই ভাল লাগে। ইয়াত তেলতে মই জলকীয়া সকলো দি মছলা এই প্ৰথমতে দিয়া নাই, এইখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আলু আৰু জলকীয়া হালধি নিমখ সকলোখিনি দি লৈ ভালকৈ ফ্ৰাই কৰি হোৱাৰ পাছতহে মই ইয়াত মছলা ব্যৱহাৰ কৰিম। ইয়াত দি দিছোঁ মই অকণমান গৰম মছলা, একেলগে ভাজি লৈছোঁ আৰু আনফালে বৈ এইখিনি চালাডখিনি বনাব দিছোঁ। আৰু এইটো চব্জি খাই খুবেই ভাল লাগে, দালি নহ'লেও হৈ যায়। আৰু চব্জিখিনি মাংসখিনি ভালকৈ ভাজা হোৱাৰ পাছত আৰু ইয়াত তেতিয়াহে মই এইখিনি মছলা দিছোঁ, আগতে মছলাখিনি ভাজি নাই লোৱা। এইখিনি মছলাখিনি ইয়াত দিয়াৰ পাছত অলপ ভালকৈ ভাজিব লাগিব, বহুত টাইম ভাজিব লাগিব, যেতিয়ালৈকে মছলাখিনিৰ গোন্ধটো নাইকিয়া হৈ নাযায় আৰু মাংসখিনিৰ পৰা তেলটো যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে ভাজি 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 তাৰ পাছতে মই ইয়াত পানী দিম। ইয়াত জলকীয়া গুড়াও দি দিছোঁ, কেঁচা জলকীয়াও দি দিছোঁ, অলপ টেঙা দিম যিহেতু অলপ ভালকৈ জ্বলা হ'ব লাগিব। আৰু কেমেৰাটো ধৰি আছে আমাৰ ছোৱালীয়ে, কিন্তু তাই ভালকৈ ধৰিব পৰা নাই কেমেৰাটো। সকলো সময়তে ষ্টেণ্ডডাল ব্যৱহাৰ কৰাটো সম্ভৱ নহয়, বিশেষতে পাকঘৰত ষ্টেণ্ডডাল ব্যৱহাৰ কৰিব নোৱাৰোঁ। ইয়াত মই ভালকৈ ভাজি আছোঁ, অকণ পানী দি ভাজি আছোঁ আৰু জলকীয়াও কেঁচা জলকীয়াটো পিচি দিয়া নাই, ইয়াত কাটি দিছোঁ। আৰু মই ইয়াত অলৰেডি এইখিনি দি দিলোঁ আৰু অকণমান কম হোৱা যেন পালোঁ আৰু মই আনখিনি আৰু অকণমান বইল কৰি লৈ মই ইয়াত দি দিলোঁ। অমৰাৰ ফুলখিনি ভালকৈ অলপ বইল কৰিলে, যাতে টেঙা কিন্তু বহুত, আপোনালোকে খাইছে নাই নাজানো, কিন্তু টেঙাটো বহুত অমৰাৰ ফুলটো। কেতিয়াবা নেমু এনেকুৱা নহ'লে আমি অন্যবাৰ নেমুৱে ব্যৱহাৰ কৰোঁ, কিন্তু যদি নেমু নাথাকে, এতিয়া নেমুটো নাই, আছে যদিও মানে ৰসটো বহুতেই কম, সেইকাৰণে অমৰা ফুলটো সিজাই লৈ ইয়াৰ চব্জিও খাব পাৰি আৰু মাছৰ লগত খায়ো খুব ভাল লাগে। আপোনালোকেও খাই চাবচোন এদিন এনেকৈ। মুৰ্গীৰ মাংসৰ টান অংশখিনি খুব ভাল লাগে, টেঙা আৰু ইয়াতে জ্বলা একদম জোখত হ'ব লাগিব, কিন্তু তেতিয়াহে খুব ভাল লাগে। আৰু গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগত খাই খুবেই সোৱাদ হয়, আৰু চৰ্দি লাগি থাকিলে বিশেষতে। আৰু মোৰ চব্জি ৰেডি হৈ গ'ল, আজিলৈ আহিছোঁ, বাই বাই।